May I come in, sir? Yes, coming. Please sit down. Thank you, sir. তোমাৰ নাম কি? Sir, মোৰ নাম মাটিৰাম বৰা। ঘৰ ক'ত? Sir, গৈনোপা গাঁৱৰ চাৰিআলিটো পাৰ হৈ পেলাই তিনিআলিটো বা তিনিআলিটো পাৰ হৈ পেলাই দুঘৰ মানুহ পাৰ হৈ পেলাই দিবানাগলি পাই দিবানাগলি বাওঁ চাইডৰ প্ৰথম ঘৰটো, ছাৰ। হেই, মই তোমাক সুধিছো গাঁওখনৰ নাম কি? ছাৰ, তেনেহ'লে আপুনি গাঁওখনৰ নামটোৱে সুধিব লাগিছিলে, আকৌ ঘৰ ক'ত কেলে সুধিছে? হ'ব মোৰে ভুল। এতিয়া তুমি কোৱাচোন তোমাক চাকৰিটো কিয় লাগে? ছাৰ, আপোনাক চাকৰিটো কিয় লাগিছিলে? হ'ব দিয়া, মই তোমাৰ উত্তৰটো বুজি পালো। এতিয়া তুমি মোক কোৱাচোন, তুমি যিমান গম পালা যে তুমি চাকৰিটো পাই গ'লা, তেতিয়া তুমি প্ৰথম কি কৰিবা কোৱাচোন মোক? ছাৰ, আপুনি যেতিয়া চাকৰি পাইছিলে তেতিয়া আপুনি প্ৰথম কি কৰিছিলে? হ'ব দিয়া, তুমি কি বুজাব কৈছা মই বুজি পাইছো, হ'ব দিয়া। এতিয়া তুমি কোৱাচোন, মহাত্মা গান্ধী প্ৰথম অসমলৈ কেতিয়া আহিছিলে? ছাৰ, তেখেতে যেতিয়া ভাবিছিলে যে মই অসমলৈ যাম তেতিয়াই ছাৰ আহিছিলে তেওঁ অসমলৈ। এতিয়া তুমি মোক কোৱাচোন, সূৰ্য কিয় পূবফালে উদয় হয়? ছাৰ, সূৰ্য পশ্চিম ফালে মাৰ যায় কাৰণে। ঠিক আছে দিয়া। এতিয়া তুমি কোৱাচোন, আকাশত তৰা কিয় ওলায়? ছাৰ, ৰাতি মানুহৰ ঘৰত লাইট কিয় জ্বলায়? কিয় আকৌ? পোহৰ দিবৰ কাৰণে আকৌ। হয় ছাৰ, মানুহৰ ঘৰত যিদৰে পোহৰ দিবৰ কাৰণে লাইট জ্বলায় ঠিক সেইদৰে আকাশতো পোহৰ দিবৰ কাৰণে লাইট জ্বলায়, আৰু সেই লাইটখিনি আমি তলৰ পৰা দেখো কাৰণে সৰুকে দেখো ছাৰ। এইটো ক'ৰ পৰা আহিছো মাথা খাবলৈ? ছাৰ, কিবা কৈছে নেকি? নাই একো কোৱা নাই। এতিয়া তুমি মোক কোৱাচোন, দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিলে? ছাৰ, প্ৰথম বিশ্বযুদ্ধৰ পিছত হৈছিলে। তুমি কোৱাচোন, ইণ্ডিয়া আৰু চীনৰ মাজত যদি আকৌ যুদ্ধ হয় তেতিয়া কোন জিকিব? ছাৰ, আপুনি মোক কওকচোন, বাঘ আৰু শিয়াল যদি লাগিবলৈ যায় তেতিয়াহ'লে কোন জিকিব? সেইটো সুধিবলগীয়া কথা নি? বাঘ জিকিব আকৌ। ছাৰ, সেইটোৱেতো, ভাৰতৰ লগত চীনৰ যুদ্ধ হ'লে ভাৰতে জিকিব, কাৰণ ভাৰত বাঘ হয় ছাৰ, বাঘ। শিয়ালে যিমান বুদ্ধি খটুৱাওক ছাৰ, বাঘৰ লগত কেতিয়াও জিকিব নোৱাৰে, বাঘ সদায় বাঘেই। ঠিক কৈছা। এতিয়া মই তোমাক সুধিছো, তুমি যদি চাকৰিটো পাই যোৱা তেতিয়াহ'লে তুমি দৰমহা পইচাৰে প্ৰথম কি কৰিবা? ছাৰ, প্ৰথম মই বুলেট এখন কিনিম, তাৰপিছত ছোৱালীজনী পতাম, তাৰপিছত এক্সৰ ঘৰ ফালে অহা যোৱা কৰিম ছাৰ। এক্সৰ ঘৰ ফালে কেলে যাবা আকৌ? ছাৰ, বেটিয়ে মোৰ চাকৰি নাই কাৰণে তাই এৰি থৈ গৈছিলে, গতিকে বুলেট আৰু ছোৱালীজনী উঠাই পেলাই মই তাইক জ্বলামগৈ ছাৰ। তোমাক শেষৰটো প্ৰশ্ন সুধিছো, এতিয়া তোমাক মই ইণ্টাৰভিউ লৈ আছো, দুদিনমানৰ পাছত যদি তুমিও যদি বেলেগক ইণ্টাৰভিউ লোৱা তেতিয়াহ'লে তুমি ইণ্টাৰভিউটো কেনেদৰে চলাবা? ছাৰ, আপোনাৰ লেখীয়াকৈ যদি ময়ো বেলেগ এদিন কাৰোবাক ইণ্টাৰভিউ লওঁ, তেতিয়া ছাৰ মোৰ লেখীয়া যদি এটা ল'ৰা পাওঁ তেতিয়াহ'লে মই লগালগ চিলেকশ্যন কৰি ল'ম ছাৰ। নিজকে ভাল বুজাইছে। ছাৰ, কিবা কৈছে নেকি? নাই একো কোৱা নাই, তোমাৰ ইণ্টাৰভিউ হৈ গ'ল, যোৱা। থেংক ইউ ছাৰ। ভাল মূৰ খাবলৈ আহে দেই। কি হ'ল আকৌ, তুমি আকৌ আহিলা যে? ছাৰ, মোৰ কিবা গুণ গোৱা যেন শুনিলোঁ মই, সেইটো কাৰণে উভতি আহিলোঁ ছাৰ। মই তোমাৰ গুণেই গাইছো। ছাৰ, নম্বৰটো কি নাম্বাৰে দেখুৱাব নেকি? কি কথা কৈছা তুমি? এতিয়া তোমাক নাম্বাৰ কিয় দেখুৱাম? হৈ গ'ল তোমাৰ, এতিয়া যোৱা। ছাৰ, যাওঁ। ছাৰ, অলপ চাব আকৌ দেই। গৈছা নাই তুমি? যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।